हेलो बंधुসকল मैं हासालार কৈ आसो आज मैं रानिंग करूँ एतिया 5 राउंड मान मारिलो आज 1600 मीटर रानिंग करूँ आज टाइम तो बेसि लगी गई अलपमान 5 मिनिट आज 5 मिनिट पार हो गई टाइम तो 1600 मीटर किन्तु बंधुসকল एतिया मैं करिम रानिंगर पिছত केइटामान एक्सारसाइज करिम এইবিলাক মই দেখুৱাই আছো আৰু এইবিলাক তোমালোকেও কৰিব ঘৰত প্ৰেক্টিছ কৰিব কাৰণ ৰানিঙৰ পিছত যেটো এক্সাৰসাইজ কৰিব লাগে সেইটো তোমাৰ ফিজিক্যাল ফিটনেছৰ কাৰণে ইম্পৰ্টেন্ট হয় এইবিলাক ৰেগুলাৰ কৰিব বন্ধুসকল এনেকৈ হ'ব বন্ধুসকল বন্ধুসকল এইটো কৰিব তোমালোকে রেগুলার করব আর ইয়ার পিছত মই আর একটা দেখো আছি ভালো লাগিছে বন্ধু আপনি আপনি ভালে করো ভালে শিকিছে আপনি তার কারণে আপনি পাবলিক যেটু দেখি আছে আপনি যেটু লাইভ দেখি আছে সেইলোকে আপনি অলপ তাক সাবস্ক্রাইব করে দিব বা তাক অলপ ফলো কৰিব বন্ধুসকল এইটো কৰিব ৰানিঙৰ পিছত কৰিব আৰু ইয়াৰ পিছত তোমালোকে ৰানিঙৰ পিছত অলপ ভৰিৰ কাৰণে এক্সাৰসাইজ কৰিব আৰু এইটো বহুত ইম্পৰ্টেন্ট হৈ যায় ভৰিৰ কাৰণে এনেকৈ হ'ব হৈ গৈছে ইমান কৰিব নালাগে আৰু অলপ কৰি আছো ইটো নাই মোৰ ভাগৰ লাগি আছে তুমি টেনশন কৰি কি আছা মই দেখুৱাই আছো না এক্সাৰসাইজ আৰু এইবিলাক কৰিব লাগে ৰেগুলাৰ কৰিব লাগে মই এতিয়া ৰানিং কৰিলো আৰু এতিয়া অলপ কৰিম কৰি অলপমান ঘৰতে ওলাই যাম সেইকাৰণে অলপমান এক্সাৰসাইজ কৰি আছো বন্ধুসকল এইবিলাক কৰিলে ৰানিঙৰ স্পীডটো ইনক্ৰিজ হৈ যাব সেইকাৰণে মই ভৰিৰ এক্সাৰসাইজবিলাক কৰি আছোঁ এইবিলাক ৰেগুলাৰ কৰিব আৰু এতিয়া মই অলপমান কৰিম পুশ-আপছ কৰিম কৰি এতিয়া আৰু ভিডিঅ'টো শেষ কৰি দিম তোমালোকে ভিডিঅ'টো ফুল চাব আৰু যদি নতুন হৈ যায় সাবস্ক্ৰাইব কৰিব পিঠ দেখে আছে তোমার পিঠটো যেনেকুৱা হৈছে বন্ধুসকল মই এইটো লাহে লাহে কৰিলোঁ এক্সাৰসাইজ আৰু এইটো কৰাৰ পিছত বন্ধুসকল আজিৰ মোৰ ফিজিক্স হয় বন্ধুসকল তোমালোকে মোৰ ভিডিঅ'টো ৰেগুলাৰ চাব আৰু সাবস্ক্ৰাইব কৰি ৰাখিব এইটো মোৰ নতুন চেনেল হয়